লাল তই কচোন বাৰু 1869 চনত কি হৈছিলে? ছাৰ 1869 চনত ছাৰ মই নেজানো কি হৈছিল। চিংকি তই জাননে 1869 চনত কি হৈছিলে? ছাৰ ময়ো নেজানো দেই 1869 চনত কি হৈছিলে। বাৰু বাবলু জাননে? ছাৰ 1869 চনত মই জন্মই হোৱা নাই, মই কেনেকৈ জানিম বাৰু? হয় নেকি, তই নেজান তেনেহ'লে? ছাৰ নেজানো মই। বাৰু ৰমেনে পাৰিব লিখা লাগিছে। ছাৰ ময়ো নেজানো দেই 1869 চনত কি হৈছিলে। তহঁতি চবেই ভালদৰে শুনি ল 1869 চনত গান্ধীজীৰ জন্ম হৈছিলে। কি হৈছিলে? ছাৰ গান্ধীজীৰ জন্ম হৈছিলে। বাৰু তহঁতি জাননে মহাত্মা গান্ধী কোন আছিলে? জানো ছাৰ জানো, মহাত্মা গান্ধী আমাৰ দেশখন স্বাধীন কৰা নাছিলে জানো? অঁ তই জান তেনেহ'লে? হয় ছাৰ মই কালি পঢ়িছিলোঁ। বাৰু তহঁতি কচোন বাৰু গান্ধীজীৰ আন এটা নাম কি আছিলে? ছাৰ মহাত্মা গান্ধীৰ আন এটা নাম হৈছে বাপুজী। অঁ তই জান ন? বাৰু তহঁতি কচোন বাৰু 1873 চনত কি হৈছিলে? ছাৰ মই নেজানো 1873 চনত কি হৈছিলে। ৰমেন তই কচোন বাৰু কি হৈছিলে? ছাৰ 1873 চনত মহাত্মা গান্ধী 4 বছৰ হৈ গৈছিলে। ৰমেন তই ইয়াকে পঢ়িছ ন 1873 চনত গান্ধীজী 4 বছৰ হৈ গৈছিলে। ছাৰ হয়তো আকৌ 1869 চনত যদি গান্ধীজীৰ জন্ম হৈছিলে 1873 চনত গান্ধীজী 4 বছৰ হৈছিলে। তোৰ মূৰটো বকিছ। বাৰু আজিলৈ বেল মাৰিলে, তহঁতি কাইলৈ প্ৰশ্নটো চাই আহিবি আৰু মোক বহি দেখুৱাবি কি কি লিখিলি। ঠিক আছে ছাৰ। যদি কাইলৈ তহঁতৰ বহি নাপাওঁ কথা বেয়া হ'ব, তহঁতি দিনে দিনে বেয়া হৈ গৈছ। নাই ছাৰ কাইলৈ কৰি আনিমেই। ঠিক আছে তেন্তে ভালকৈ কৰি আনিবি। আৰে মইতো ঠিকেই কৰোঁ না, ছাৰে কি উল্টা পুল্টা বকি থৈ গ'ল। হ'ব দে কাইলৈ চাই আহিম ভালকৈ কি হৈছিলেনো 1873 চনত। লাল বৈ বাহিৰৰ পৰা আহোঁগৈ। এতিয়া কি ক্লাছ আছেনো? এতিয়া ইংলিছ ক্লাছ হ'ব নেকি? ইংলিছৰ বাইদেউ আহিছে নেকি আজি? জানো দেই আহিছেনে নাই, নেজানো মই আজি নাই চোৱা। বৈ লাল বৈ পাছক কৰি আহোঁগৈ। বৈ যাওঁ বৈ। গুড মৰ্ণিং ছাৰ। হ'ব পিছে আজি অকল তহঁতি দুটাহে আহিছ নেকি? নহয় ছাৰ, লাল আৰু ৰমেন আহিছে, সিহঁতি বাহিৰলৈ গৈছে। সিহঁতি পিছে ইমান বাহিৰলৈ যায়নে? সিহঁতি ল'ৰাকেইটা বেয়া গৈছে দেই। ছাৰ সোমাব পাৰোঁনে? সোমা। পিছে ৰমেন তই কচোন বাৰু তই বাৰে বাৰে কিয় বাহিৰলৈ যাৱ? নহয় মানে ছাৰ এনেই আহোঁগৈ এপাক আৰু। তই আজি মোক কবিতা এটা শুনাচোন বাৰু ইংলিছৰ। ছাৰ ইংলিছৰ কবিতা মোৰ মুখস্থ নাই নহয়। কিবা এটা তই শুনাবই লাগিব আজি মোক। ছাৰ এনেই এটা শুনাই দিছোঁ আৰু। জনি য়েছ পাপা ইটিং চুগাৰ ন' পাপা। কি আৰু গা কয় এইকণে গালি যে? নহয় মানে ছাৰ মোৰ ইডোখৰ মুখস্থ নাই। কাইলৈ তই ভাল চাই এটা কবিতা চাই আহিবি, মোক শুনাব লাগিব। ঠিক আছে ছাৰ।